আজি গোসাইগাঁৱত মই বিশেষ এটা কাৰণত আহিছোঁ। কাৰণটো হ'ল যে এইখন যে আমাৰ অল BTC ডিফাৰেণ্টলি এবল্ড পাৰ্চন অৰ্গেনাইজেশ্যন আছে, তেখেতসকলে লাকি গিফ্ট কুপন অৰ্থাৎ আমি যাক চিধাকৈ লটাৰী বুলি আমি কওঁ, তেখেতসকলে এইটো আয়োজন কৰিছে। অহা ছেপ্টেম্বৰ মাহৰ 23 তাৰিখে এই খেলখন অনুষ্ঠিত হ'ব। তো আজি চেলছ কাউণ্টাৰ অৰ্থাৎ অফিচটো আজি ইয়াত মুকলি কৰা হ'ল। মই আহ্বান জনাইছোঁ সকলোৱে যাতে এই অফিচলৈ আহি অৰ্থাৎ এই চেলছ কাউণ্টাৰলৈ আহি আমাৰ ডিফাৰেণ্টলি এবল্ড যাক আমি সমাজে যেনেকৈ আমি তেখেতসকলক আঁকোৱালি ল'ব লাগিছিলে, যেনেকৈ সন্মান আমি দিব লাগে, তেখেতসকলৰ উন্নতিৰ কাৰণে, তেখেতসকলৰ উন্নয়নৰ কাৰণে, তেখেতসকলৰ ঘৰ চম্ভালাৰ কাৰণে ল'ৰা ছোৱালী তেখেতসকলৰ নিশ্চয়কৈ আছে। তেখেতসকলৰ ভৱিষ্যত প্ৰজন্মক উন্নতি কৰিব লাগে আৰু অৰ্গেনাইজেশ্যন হিচাপে চৰকাৰী বেচৰকাৰীভাৱে তেখেতসকলে যিখিনি সুযোগ যেনেকৈ পাব লাগে, কেতিয়াবা আমি অজানিতেই হওক বা আমাৰ নলেজত থাকিয়েই হওক কেতিয়াবা আমি তেখেতসকলক আওকাণ কৰোঁ। সেইকাৰণে তেখেতসকলে নিজাববীয়াকৈ তেখেতসকলৰ যাতে অফিচ এখন হয়, তেখেতসকলৰ অৰ্গেনাইজেশ্যনটো চলাই নিয়াত নিশ্চয়কৈ যাতে সফল হয়। মোক জনাইছে যে আজি মই আপোনালোকৰ মিডিয়াৰ যোগেদি এইখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই এটা অনুৰোধ জনাব বিচাৰিছোঁ যে মোক জনাইছে যে যিহেতু তেখেতসকলে পেঞ্চন এখন পোৱাৰ এটা যোগ্য বা অসম চৰকাৰে ভাৰত চৰকাৰে পেঞ্চন দিয়ে, কিন্তু তেখেতসকলৰ সেই পেঞ্চনটো অৰুণোদয়ত মানে কনভাৰ্ট কৰিলে। তো অৰুণোদয়ত কনভাৰ্ট কৰাৰ সময়ত বহু তেনেকৈ ডিফাৰেণ্টলি এবল্ড ব্যক্তিসকলে সেই মানে পেঞ্চনো নাপালে আৰু অৰুণোদয়তো তেওঁলোকে তেনেকৈ অন্তৰ্ভুক্ত নহ'ল। অসম চৰকাৰে কৈছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিলে যে তেখেতসকলৰ পেঞ্চনটো চিধাচিধিকৈ মানে অৰুণোদয়ত মানে কনভাৰ্ট কৰা হ'ব, কিন্তু অৰুণোদয়তো মানে তেওঁলোকে কনভাৰ্ট নহ'ল। আনফিনি তেখেতসকলে পাই অহা যিখিনি পেঞ্চন আছিল সেই পেঞ্চনৰ তেওঁলোকে পাবলৈ সক্ষম নহ'ল কিছুমানে। তো ই এটা দুখৰ বিষয়, পৰিতাপৰ বিষয়। মই আশা কৰোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিশ্চয়কৈ সেইখিনি তেখেতে চাব আৰু তেখেতসকলৰ সেই অৰুণোদয় পোৱাত যাতে সহায় কৰিব, সেইখিনি মই আশা ৰাখিছোঁ। মই ইয়াৰ মিডিয়াৰ যোগেদি আমাৰ গোসাইগাঁওবাসীৰ লগতে আমাৰ বিটিআৰবাসী তথা অসমবাসীৰ গোটেই যিবিলাকে নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ মানে বিচাৰে, তেখেতসকলে এখন মানে কুপন লৈ যাতে নিজৰ ভাগ্য পৰীক্ষা কৰাৰ লগতে আমাৰ ডিফাৰেণ্টলি এবল্ড পাৰ্চনসকলক আপুনি অজানিতেই ইনডাইৰেক্টলি আপুনি মানে তেখেতসকলক সহায় কৰা হ'ব। এইখিনি সহায়ে নিশ্চয়কৈ যথেষ্ট এটা সহায় হ'ব, যাতে সকলোৱে নিজৰ ভাগ্য পৰীক্ষা কৰাৰ লগতে ইয়াত মানে 4 চকীয়া বাহন আছে আৰু ডাঙৰ এখন বাছ মই দেখিছোঁ। তো এইখিনি ডিফাৰেণ্টলি এবল্ড পাৰ্চনসকলৰ টিকেট ক্ৰয় কৰাৰ লগতে তেখেতসকলক সহায় কৰাৰ লগতে নিজৰ এটা ভাগ্য মানে পৰীক্ষা কৰি ধন আৰ্জাৰ এইটো এটা প্ৰক্ৰিয়া, ইয়াৰ লগত জড়িত হ'বলৈ মই সকলোকে আহ্বান জনাইছোঁ। আশা ৰাখিছোঁ তেখেতসকলৰ যিখিনি প্ৰয়াস, সেই প্ৰয়াস সাথে সফল হওক, ইয়ে মোৰ ঈশ্বৰৰ ওচৰলৈ কামনা কৰিছোঁ। আসসালামু আলাইকুম, জহার। दिनै जोङो गसाइगाव कमलनाथ क्लाब काम लाइब्रेरी बे जोंनि गसाइगाव ओनसोलाव अल बिटिआर डिफारेन्टलि एबल्ड पार्सन्स प्रोटेक्शन अर्गानाइजेशननिफ्राय मोनसे लाकी गिफ्ट कुपन होनाय जादों। लाकी गिफ्ट कुपन होनायनि मेन अर्थआ जाहैबाय जोंहा आइ आफा बिदा फंबाय रायजो राजा जेसेबांनाखि जोंनि मोनबा जिल्लायाव जे बिदा फंबाय आइ आफा रायजो राजाफोर दं, बिथांमोनहा जे सरकारनि जे आसनि अरुणोदय पेन्सन, बे आसनिया थोजासे नङा। लोगोसे मोनफा मोनफा डिस्ट्रिक्टआव खालि 250, 300 प्रत्येक डिस्ट्रिक्टआवनो बेबायदिल' मोननानै दं। खिन्थु मोनसे डिस्ट्रिक्टआव क'क्राझाराव जेनेबा साननानै ला 5000सो दंमोन आगोलनि, दानि गोदान
आरो चिराङाव दङ 4,500 बाक्सायाव दं बिदिनो 3,000सो तामुलपुराव दं बिदिनो 2,500सो आरो उदालगुरियाव बिदिनो 6-7,000सो दङ दा बे मोनबा डिस्ट्रिक्टआव खालि अकल 250 200 300 बिदिल' मोननानै दं दा बेखायनो जोङो बयबो रायजो राजाखौ खावलायो जोंनि जे बिदा फंबाय गोदोसोनानै थानाय दुखुथिया सुबुंफोरखौ बोखांनो थाखाय जोंनि अफिसनि गोनांथि जानायखाय जों नैबेखौ जोंनि नैबे लाखि गिफ्ट कुपनखौ जों होनाय जादों नोंथांमोना जोंखौ मुगैनो नाङा मुजुनो नाङा जोंखौ इनडाइरेक्टलि जोंखौ सहाय खालामनो थाखाय जों सरकारनिफ्राय आर्थिक अनुदान मोनाब्लाबो जोङो नैबे हाबाफारि लानानै अफिसखौ जेन मावफुंनो हायो जों दा बेखिनिनि थाखायनो बेखिनिखौ लानाय जादों अक्ट'आ जाहैबाय 23 सेप्तेम्बर 2026 100 करिया जों गांसे लटारियाव 100 करिया लानाय जादों ओमफ्राय बुक मोनसेयाव 11 पिस गांसेखौ जोङो उपकार बे फानग्राफोरनि थाखाय परिश्रमनि थाखाय होनाय जादों बान्था हिसाबै जोंहा आल्ट्रा बास दङ ओमफ्राय गासै जोंहा 12टा प्राइज दङ गारि गिदिर दङ ओमफ्राय माबाबो दं जेनेबा मटर साइकेल 2 साखा दङ दा बेखिनिखौ जोङो अफिस बा जोंनि बिदा फंबायफोरखौ रैखाथि होनो थाखाय बिसोरनो नांगौखिनि मुलि मोनजायैफोरनो जों एसे एनै अनुदान होनो हायो खोमा दा बेनि थाखाय जों बेखिनिखौ हाबाफारियाव लादों।